आप भी आगे आइए। जोशी ब्रह्मा सर, गणेश देवी जी सर आगे आइए। डॉक्टर अभय सर थोड़ा आगे आइए और एक तालियां बजाइए आखाई ठोकनानै रायजोफोर। Now this program is formally inaugurated. মানে হত্যা হিংসা কৰি নিজৰ কিবা উদ্দেশ্য সফল কৰিব বিচাৰিছে। মই তেখেতসকলক ক'ব বিচাৰিছোঁ ইয়াত তেখেতসকলে 100 বাৰ ফেইলাৰ হ'ব যদি কোনোবা বন্দুক বাৰুদ লৈ যদি কিবা হাসিল কৰিব বিচাৰিছে। আজিৰ তাৰিখত এইটো কোনোদিনে সম্ভৱ নহ'ব। সেইকাৰণে মই আশা কৰিছোঁ যে অনাগত দিনত সেই মানুহবিলাকে বুজি পাব আৰু আমাৰ মাজলৈ শান্তি কৰি আহিব। কাল मणिपुर में जो हुआ है जो अटैक किया है पैरामिलिट्री फोर्स के कमांडेंट के ऊपर और उसके फैमिली के ऊपर, उसको हम लोग निंदा करते हैं। और इन लोग को जो भी ये लोग हासिल करना चाहते हैं ये कभी सफल नहीं होगा, ये हम बोलना चाहते हैं। क्योंकि हत्या से हिंसा से पाने वाला नहीं है, कोई मिलने वाले नहीं है। अभी का समय जो है इसमें हत्या और हिंसा को छोड़ के अगर आप शांति से आप बातचीत करेंगे, शांति से अपना जो मुद्दा है वो सरकार के सामने रखेंगे, बातचीत करेंगे, तभी कुछ हो सकता है। तो इसीलिए मैं भारत सरकार को, भारत के गृह मंत्री जी को, भारत के प्रधानमंत्री जी को मैं यही अनुरोध करता हूँ कि इसको स्ट्रॉन्ग हैंड से इसको हैंडल करना चाहिए। हम लोग हमेशा गवर्नमेंट के साथ हैं और रहेंगे। ऐसे जो खून खराबा है ये हमेशा हमेशा के लिए पूरा भारत से, पूरा पूर्वोत्तर से ये बंद होना चाहिए और पूर्वोत्तर में रहने वाले सभी जातियों को, सभी लोगों को शांति और निरापत्ता मिलना चाहिए। আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ যিটো বডি ঘৰলৈ আহি পাব আৰু আমাৰ কেবিনেট মন্ত্ৰী ইন্দ্ৰ ব্ৰহ্ম ডাঙৰীয়া বাক্সাৰ গাজৰ মন্ত্ৰী হয় তেখেতে Mr. Professor Goro sir is serving as head of Auckland Guwahati University. সেইটো দুৰ্ভাগ্যজনক ঘটনা। যদি কোনোবা তেনেকুৱা আলফাত জইন কৰিছে বা সংগঠনত জনাইছে জড়িত হৈছে, সেইটো মানে এটা দুৰ্ভাগ্যজনক কথা। মই সকলো যুৱকসকলক আহ্বান কৰিছোঁ আৰু এতিয়া বন্দুক বাৰুদ লৈ জংঘলত যোৱাৰ সময় নহয়, এতিয়া কলম ল'ব লাগে আৰু এটা নতুন এটা ইকনমিক যুদ্ধ এটা আৰম্ভ কৰিব লাগে যাৰ দ্বাৰা আমি আমাৰ সমাজখন আগুৱাই লৈ যাব পাৰোঁ। প্ৰথমতে মই সকলোকে ধন্যবাদ জনাইছোঁ কি সকলো আহি আজি আৰম্ভণি যিটো আমাৰ কাৰ্যসূচীত উপস্থিত হৈছে আৰু ইতিমধ্যে বহুখিনি কবি আমাৰ ইয়াত সমাগম হৈছে। আমাৰ টাৰ্গেট আছিলে 100 এটা কবিতা ফেষ্টিভেল, এটা লিটাৰেৰী ফেষ্টিভেল, কিন্তু ইয়াত 100তকৈ বেছি ভাষা, 120টাতকৈ বেছি ভাষা আজি আহি লাহে লাহেকৈ অহাকালিলৈকে উপস্থিত হ'ব, আমাৰ লগত সকলো জড়িত হৈছে। তো এই ফেষ্টিভেলৰ নামটো ৰখা হৈছিলে পয়ত্ৰী ফৰ পিচ। আপোনালোক সকলোৱে জানে, আমি সকলোৱে জানো যে বড়োভূমিত দীঘলীয়া সময় বিভিন্ন হত্যা হিংসা বিভিন্ন পৰিৱেশ আছিলে আৰু সেই সময়ত আমি আমাৰ মাসকলৰ মুখত, আমাৰ বাইদেউসকলৰ মুখত এটা চিঞৰা, এটা দুখৰ এটা চিঞৰা আমি শুনিবলৈ পাইছিলোঁ। ইয়াত বন্দুকৰ আৱাজ শুনিবলৈ পাইছিলোঁ, ইয়াত হিংসাৰ কথা আমি শুনিবলৈ পাইছিলোঁ। কিন্তু 2020 চনত যি শান্তি চুক্তি হৈ গ'ল, ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰত আহি কৈছিলে যে ইয়াত আৰু এটা বুন্দ, এটা নব মানে ব্লাড ইয়াতে পৰিবলৈ দিয়া নহ'ব, এটা ইয়াত আৰু খুন খাৰাবা যিটো আছে এইটো হ'ব দিয়া নহ'ব। আৰু তেখেতৰ যিটো বাণী সেইটো লৈ পেলাই আমি চবে কাম কৰিছোঁ আৰু আজি ইয়াত বন্দুক বাৰুদ হত্যা হিংসা যিটো মানে ব্লাড সেট এইবিলাক চব বন্ধ হৈ পেলাই আমি এটা শান্তিৰ কবিতা এটা আৰম্ভ কৰিছোঁ। আৰু মই আশা কৰিছোঁ যে ইয়াত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কবিসকলে আহিছে, তেখেতসকলে ইয়াতে শান্তিৰ বাণী লৈ আহিছে। তেখেতসকলৰ জৰিয়তে ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন প্ৰান্তৰ বড়োলেণ্ডতে শান্তি ঘূৰি আহিছে, কোকৰাঝাৰতে শান্তি ঘূৰি আহিছে আৰু এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে শান্তি আৰু নিৰাপত্তাৰ মাজেৰে জীয়াই থাকিব পাৰিব, এই মেছেজটো দিব পাৰিম বুলি মই আশা কৰিছোঁ। আৰু আজিৰ পৰা আৰম্ভ হৈ শেষলৈকে যিখিনি আমাৰ কাৰ্যসূচী সকলো সফল হ'ব মই এইটো কামনা কৰিছোঁ। অহা 16 নৱেম্বৰত
ইয়াত আমাৰ সেই 100 লেংগুৱেজেছ পয়েট্ৰি লিটাৰেৰী ফেষ্টিভেলৰ লগতে সংগতি ৰাখি 16 নৱেম্বৰত বড়ো সাহিত্য সভাৰ ইয়াত ফাউণ্ডেশ্যন ডে উদযাপন কৰা হ'ব আৰু এই প্ৰগ্ৰামত মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমন্ত্ৰণ জনাইছোঁ নিশ্চয় তেখেতে আহিব আৰু এইটো এটা ভাল এটা উদযাপন ইয়াত হ'ব এটা মেমৰেবল এটা উদযাপন হ'ব আমি সকলো ইয়াৰ প্ৰস্তুতিটো মই মণিপুৰত যিটো আক্ৰমণ হৈছে এইটো মই গৰিহণা দিছোঁ আৰু মই যিসকলে ইয়াত জড়িত আছে তেখেতসকলৰ ওপৰত চৰকাৰে কঠোৰ হাতেৰে